গুড মৰ্নিং সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। আজি মই বিশেষ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ অকণমান হ'লেও আপোনালোকে চাই ভাল পাব ভিডিঅ'টো। মোৰ উপজা গাঁওখনৰ লখিমী সকামৰ অকণমান দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, যিহেতু লখিমী সকাম সদায় পতা নহয়। দুদিনীয়া কাৰ্যসূচী যিহেতু লখিমী সকাম পতা হয়। প্ৰথম দিনা গাঁৱৰ প্ৰতিঘৰ ৰাইজেই এটাকৈ দলনি আৰু কলচী এনেকৈ নামঘৰত সজোৱাগৈ হয়। প্ৰতি ঘৰে এটা এটাকৈ তাত চাকি বন্তি জ্বলোৱা হয়। চাকি বন্তিৰ কাৰণে গোটেই নিশাটো জ্বলাবলৈ তেল ঢালিবলৈ এজন মানুহ ৰখা হয়। আৰু তাত দেখিবলৈ সঁচাকৈ কিমান সুন্দৰ লাগিছে চাওকচোন বাৰু। প্ৰতিঘৰ মানুহৰে এটাকৈ দলনি, লগতে লখিমী আনিবলৈ যেতিয়া ওলাই যোৱা হয় তেতিয়া এনেকৈ নামঘৰত গায়ন বায়ন বজাই ওলাই যোৱা হয়। আৰু লগতে দোলা ধৰা, কলচী ধৰা এওঁলোকৰ লগতে পিছে পিছে ওলাই অহা হয়। সিহঁতক মানে আগে আগে পিঠা ছটিয়াই আগত পিঠা ছটিয়াই পিছে পিছে গায়নৰ সকলো ৰাইজে ওলাই গৈ পথাৰৰ পৰা লখিমী আনিবলৈ ওলাই যোৱা হয়। নহয়, এবাৰ ঘূৰি ঘূৰি মাৰি দিব লাগে ন। জাকৈ বাবলৈ এজনী জাকৈটি ৰখা হয়। এজন পুৰুষকে সেইটো দায়িত্ব দিয়া হয়। আৰু তেখেতে জাকৈ বালে, জাকৈ বাই যি আহে মানে বোকাই হওক মাছেই হওক আনি লৈ অহা হয়। এইবোৰ তাতে বহুত ৰাইজে মানে ইমানেই ফূৰ্তি কৰিছে যে ইয়াতে মোৰ দাদাও খুব নাচিছে ফূৰ্তি কৰি। পথাৰৰ পৰা লক্ষীমাই নি এইদৰে গোটেই ৰাইজে আহি এইদৰে মানে নামঘৰটো 7 পাক ঘূৰে। গায়ন বায়ন বজাই নামঘৰটো প্ৰতি 7 পাক ঘূৰে। 7 পাক ঘূৰাৰ পাছত যিটো লখিমী লৈ আহিছিলে তাৰ পৰা নামঘৰৰ ভিতৰলৈ নিয়ে আৰু সকলো নিয়ম কানুন কৰি তাতে ৰাইজে এনেদৰে হাঁহি ফূৰ্তিৰে নাচি বাগি সকলোৱে অৱশেষত পথাৰৰ পৰা অনা লখিমীখিনি সকলোকে বিলাই দিয়ে অলপ অলপকৈ। আৰু এইদৰে লখিমী সকামৰ কিছুমান নিয়ম কৰে। মই ইমানটো নাজানো যদিও অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক, যাতে আপোনালোকে অকণমান ভাল পাব চাই। তেন্তে আজিলৈ আহোঁ।